অ আল্লাহ মাতি আছে তো অ ঠিক মানে সেই মাৰিবাৰ অলতেই আৱাজটো দিছে আৰু কোনে খা পুৰা আল্লাহ আল্লাহ কৈ আছে। সঁচাকৈয়ে নিয়তিৰ লীলা বুজিবলৈ বহুত টান। সাধাৰণ মুৰ্গী এটাই কেনেদৰে আল্লাহৰ নাম লৈছে জানিবলৈ এই ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকক, আপোনালোকে নিজেই গম পাব। পুৰা আল্লাহ আল্লাহ কৈ আছে। অ আজি প্ৰথম শুনলো জীৱনত মই আল্লাহ আল্লাহ আৱাজ দিয়া। আচলতে এই ঘটনাটো সংঘটিত হৈছিল গোৱালপাৰা জিলাত। মানুহ এজনে মুৰ্গী কিনি লৈ আহিছিল ৰাতি এসাঁজ ভালকৈ খাবলৈ, কিন্তু মুৰ্গীটো কাটিব লওঁতেই মুৰ্গীটোৰ মুখেদি মুৰ্গীটোৱে আল্লাহ আল্লাহ বুলি মাত দিছিলে। সেইকাৰণে মানুহজনে সেই মুৰ্গীটো নাকাটি সংবাদ মাধ্যমৰ আগত তেখেতে এই কথাখিনি প্ৰকাশ কৰিছে। মানুহজনে মুৰ্গীটোৰ বিষয়ে কি বুলি কৈছে আহকচোন আমি শুনো। এজন মানুহৰ পৰা ৩০০ টকা দি কিনি আনিছে। সি মুৰ্গীটো আনি যেতিয়া জবাই কৰিব তেতিয়া আল্লাহ আল্লাহ বুলি মাতিছে। মাতাৰ লগে লগে আৰু মুৰ্গীটো কাটা নাই আৰু কি। সেইকাৰণে আৰু মই কেইজনৰ মানুহ সুধিছো যে আল্লাহ হয় নে নহয়, শব্দটো হয় আৰু কি আল্লাহ হয় বুলি কয় আৰু কি। মুৰ্গীটো এইটো খোৱা নহব আৰু কি, এইটো পালিম বুলি ভাবছো আৰু কি।